জীৱনত আমি কিছুমান কথা এৰি চলিব নোৱাৰোঁ, যেনে কাম কাজ, চৌদিশৰ পৰিৱেশ, আমোদ প্ৰমোদ ইত্যাদি। এইবোৰ যদি আমি বাদেই দিওঁ, তেনেহ'লে জীৱন বুলিবলৈনো থাকিলে বা কি? পিছে সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ প্ৰয়োজন আৰু অশান্তিৰ তালিকা ক্ৰমান্বয়ে দীঘলীয়া হোৱাৰ লগে লগে মানুহৰ কেতবোৰ বিশেষ জটিল সমস্যাও বাঢ়ি গৈছে। সমস্যাবোৰ আপাতত মানসিক যদিও ক্ৰমে ক্ৰমে ইয়াৰ বিখানলে সমগ্ৰ পাৰ্থিৱ শৰীৰকে সামৰি লোৱাও আমি দেখিছোঁ। এয়া সভ্যতাৰ ব্যাধি নে পূৰ্বৰে পৰা থকা মানসিক অসুস্থতা, সেই বিতৰ্কলৈ নগৈও ক'ব পাৰি যে সময়ে আমাৰ মন মগজুক অধিক ভাৰাক্ৰান্ত কৰি তুলিছে। সেয়া লাগিলে বস্তুগত দিশৰ পৰাই হওক নাইবা বৌদ্ধিক দিশৰ পৰাই হওক। জীৱন মূলতঃ চাহিদা ভিত্তিক। এই চাহিদাৰ লগত একাত্ম হৈ আছে আশা আকাংক্ষা তথা প্ৰাপ্তিৰ প্ৰত্যাশা। দৰাচলতে এইবোৰ পূৰণ হ'লেই মানুহৰ মন ভৰি পৰে, কিন্তু প্ৰত্যাশা পূৰণৰ পথ ইমান সহজ নহয়। প্ৰতি পদে পদে সংঘাতৰ সন্মুখীন হ'বলগীয়া হয়। তদুপৰি আধুনিক জীৱন নহয় যেন এখন ৰণক্ষেত্ৰহে। এই যুদ্ধক্ষেত্ৰতেই নিতৌ চলে মৰণপণ ৰণ। দেহ মন স্নায়ুৰ প্ৰতিক্ষণে বিধ্বস্ত হয় আমাৰ শাৰীৰিক মানসিক তথা বৌদ্ধিক শক্তি। ফলস্বৰূপে আমাৰ শৰীৰত এক বিশেষ ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় এক গভীৰ অস্বস্তিকৰ মানসিক চাপৰ। ইয়াতে সূত্ৰপাত হয় টেনচনৰ। আধুনিক জীৱনত প্ৰতিগৰাকী ব্যক্তিৰে যেন অন্যতম সংগী হৈ পৰিছে টেনচন। বিভিন্ন কাৰণত সৃষ্টি হোৱা এই টেনচন বা উদ্বেগ অৱশ্যে নিজে কোনো ভয়ানক ব্যাধি বা অসুখ নহয়। টেনচন আধুনিক জীৱন যাপনৰ অন্যতম অংশস্বৰূপ। এনে মানুহ হয়তো নোলাব যিগৰাকী লোক কেতিয়াও টেনচনৰ চিকাৰ হোৱা নাই। অৱশ্যে জীৱনৰ প্ৰতিটো ক্ষণতেই যে টেনচনৰ চিকাৰ হ'বলগীয়া হয় সেই কথাও সত্য নহয়। এই ক্ষেত্ৰত মনোবিজ্ঞানীসকলে সৰু সুৰা টেনচনত ভোগাটো ভালৰ লক্ষণ বুলিহে ক'ব খোজে। ই হেনো কৰ্ম সংস্থাপনৰ লগতে কৰ্ম দক্ষতাও বৃদ্ধি কৰে। উদাহৰণস্বৰূপে আমি পৰীক্ষাৰ কাৰণে সৃষ্টি হোৱা টেনচনৰ কথাকে ক'ব পাৰোঁ। এই ধৰণৰ টেনচনে ছাত্ৰ এজনক অধ্যয়নৰ প্ৰতি অধিক মনোযোগীহে কৰি তোলে। ফলস্বৰূপে ছাত্ৰজনৰ ফলাফল আশানুৰূপ হোৱাত সহায় কৰে। কিন্তু মাত্ৰাধিক টেনচনে মানুহক গোপন ব্যাধিৰ দৰে খুলি খায়। কিয়নো টেনচনৰ পৰাই সৃষ্টি হয় গভীৰ মানসিক উদ্বেগ তথা হতাশা। দীৰ্ঘদিন ধৰি কোনো কঠিন মানসিক চাপত থাকিলে এই ধৰণৰ হতাশাৰ ভাৱ সৃষ্টি হয়। অৱশ্যে হতাশাৰ অন্যতম কাৰক টেনচনৰ কাৰণ ভালদৰে জানিব পৰা নাযায়। উদ্বেগ বা টেনচনৰ ফলত জীৱনত নানা অনাহত পৰিস্থিতিৰ সৃষ্টি হয়। কেৱল সিমানেই নহয়, টেনচনৰ বাবেই নানা শাৰীৰিক উপসৰ্গৰো সৃষ্টি হয়। অহেতুক ভয় খোৱা, দেহৰ পেশী টানি ধৰা, বুকুৰ ধপধপনি বাঢ়ি যোৱা, মূৰৰ বিষ, সঘনে ঘামি থকা, ডিঙি শুকাই থকা, খেপ গিলোতে অসুবিধাৰ সৃষ্টি হোৱা, মুখমণ্ডল ৰঙা পৰি যোৱা ইত্যাদি মানসিক উদ্বেগৰ কাৰণজনিত লক্ষণৰ ভিতৰত পৰে। কেৱল সিমানেই নহয়, মূৰ ঘূৰণি, বুকুত ধপধপাই থকা, উশাহ চুটি হোৱা, স্বাভাৱিক শ্বাস প্ৰশ্বাস ব্যাহত হোৱা, সঘনে পেটৰ অসুখত ভোগা, সঘনে প্ৰস্ৰাৱ হোৱা, অৱসাদ, খিংখিঙীয়া হোৱা, টোপনি নোহোৱা, পাহৰি যোৱা, মনোসংযোগত ব্যাঘাত ঘটা আদি হ'ল টেনচনৰ সাধাৰণ উপসৰ্গ। ব্যক্তিভেদে ষ্টেজ বা মানসিক চাপ সহ্য কৰিব পৰা ক্ষমতাৰ তাৰতম্য দেখা যায়। কোনোবাজন অতি সামান্য কথাতেই উদ্বিগ্ন হৈ পৰে, আনহাতে কোনোবাজনে আকৌ অতি সহজে এইবোৰ অতিক্ৰম কৰিব পাৰে। ইয়াৰ মূলতেই হ'ল কেতবোৰ প্ৰৱণতাৰ ফল। তদুপৰি বহু সময়ত মানুহ এজনৰ লালন পালন হোৱাৰ পৰিৱেশ তথা পদ্ধতিৰ প্ৰভাৱেও চাপ সহ্য কৰিব পৰা ক্ষমতাৰ তাৰতম্য ঘটায় বুলি সমীক্ষাবোৰত প্ৰকাশ পাইছে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে আজিৰ ব্যস্ত প্ৰাত্যহিক জীৱন যাত্ৰাত প্ৰত্যেকেই টেনচনৰ চিকাৰগ্ৰস্ত। অৱশ্যে কেতবোৰ মানসিক চাপ মানুহে নিজৰ অভিজ্ঞতা আৰু বুদ্ধিৰে নিয়ন্ত্ৰণত ৰাখিব পাৰে। এই ধৰক কলমটো বিচাৰি নাপালেই তেনে যিকোনো বিশেষ পৰিস্থিতিতে সাময়িকভাৱে চাপৰ সৃষ্টি হ'ব পাৰে। এনে সময়ত সামান্য টেনচন থাকিলে আপোনাক সতৰ্ক কৰাত বা নিৰাপদে থকাত আপোনাক সহায়হে কৰিব পাৰে। কিন্তু অতিৰিক্ত চাপে আপোনাক অস্বস্তিত পেলোৱাৰ লগতে মানসিকভাৱে আপোনাক পংগু কৰি তুলিব পাৰে। টেনচনক বিদায় দিয়ক, সুখী জীৱন যাপন কৰক। আচলতে যিকোনো সাধাৰণ ধৰণৰ টেনচনক সামান্য শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰে মোকাবিলা কৰিব পৰা যায়।
কিন্তু দীৰ্ঘদিনীয়া টেনচনে মানুহৰ বৰ ক্ষতি কৰে। ই এক ক্ৰমত আত্মবিশ্বাস নোহোৱা কৰি পেলোৱাৰ লগতে বহুদিন ধৰি অতি অস্বস্তিকৰ মানসিক চাপ সহ্য কৰি থাকিবলগীয়া হয়। অতিমাত্ৰা টেনচনক যদি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা নাযায় তেন্তে ব্যক্তি এগৰাকী শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰাৰ সম্ভাৱনাও থাকে। সকলো ধৰণৰ চাপ বা টেনচনৰ কাৰণ অনুসন্ধান কৰাৰ সঠিক আৰু কাৰ্যকৰী উপায় হ'ল ষ্ট্ৰেছ ডায়েৰী অনুশীলন কৰা। কিয়নো ডায়েৰীত সকলো কথা লিপিবদ্ধ কৰি ৰাখিলে টেনচনৰ কাৰণসমূহ জনাৰ লগতে তাৰ প্ৰতি সতৰ্কতামূলক উপায়ো অৱলম্বন কৰিব পৰা যাব। নহ'লে তিলকৈ মৃত্যুৰ দিশে গতি কৰিব। টেনচনৰ উপসৰ্গসমূহ হ'ল হাত ঘমা, পেটৰ অস্বস্তি, পেট ফুলা, বমি ভাৱ, একো নাজানো, একো নোৱাৰোঁ, একোতে নহ'বগৈ আদিৰ দৰে সকলো নয়াৰ্থক চিন্তা। সকলো সময়তে অহেতুক অজান আশংকাত ভোগা, মনোযোগৰ অভাৱ, নিদ্ৰাহীনতা, সাধাৰণ কাম কাজতে বাৰে ভুল হোৱা, সাময়িকভাৱে স্মৃতি লোপ পোৱা ইত্যাদি। এই উপসৰ্গসমূহ কেনে লোকৰ মাজত কি ধৰণে প্ৰযোজ্য বা সক্ৰিয় হৈ থাকে সেইসমূহ কাৰক বিশ্লেষণ কৰিলেই লোক এজনৰ টেনচনৰ বিষয়ে সঠিককৈ জানিব পৰা যায়। জয় কৰক মানসিক চাপক। সাধাৰণতে টেনচনত ভোগা মানুহ এগৰাকীৰ অৱস্থা ঠিক এগৰাকী অভিনেতা বা অভিনেত্ৰীৰ দৰে। যেতিয়াই মঞ্চৰ সন্মুখলৈ আহে তেতিয়াই তেওঁলোক অতি স্বাভাৱিক যেনে বোধ হয়। কিন্তু অতি সূক্ষ্মভাৱে চালে দেখা যায় যে উক্ত সময়ছোৱাত তেওঁলোকৰ এড্ৰিনেল গ্ৰন্থিৰ ক্ষৰণৰ মাত্ৰা বাঢ়ি গৈছে, যাৰ বাবে তেওঁলোকে ভিতৰি সকলো সময়তে নাৰ্ভাছ বোধ কৰে। অথচ তেওঁলোকে প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থাকিবলগীয়া হয় যাতে দৰ্শকে তাৰ উমান নাপায়। পুনৰ অনুশীলনৰ মাধ্যমেৰে তেওঁলোকৰ এই নাৰ্ভাছনেছ, টেনচন প্ৰায় নোহোৱা হৈ পৰে। আপোনাৰো অৱস্থা ঠিক সেই ধৰণৰে। আজিৰ জটিল সময়ত জীয়াই থকাটো এক সমস্যা। তেনেক্ষেত্ৰত টেনচন সকলোৰে প্ৰতি দিনৰ প্ৰতিটো পলৰে সংগী হৈ পৰিছে। আজিৰ পৃথিৱীত টেনচনবিহীন জীৱন নাই বুলিলেও ভুল কোৱা নহয়। এই ক্ষেত্ৰত অভিনেতা-অভিনেত্ৰীসকলৰ মতে টেনচনৰ পৰা মুক্তি পাবলৈ অনুশীলনৰ মাধ্যমেৰে ৰিলেক্স হোৱাৰ যত্ন কৰক। নিশ্চিতভাৱে টেনচনক নিয়ন্ত্ৰণ কৰক। এটা কথা সদায় মনত ৰাখক, যাতে টেনচনে আপোনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কোনো ধৰণৰ মানসিক চাপ অনুভৱ কৰিলে প্ৰায় 10 মিনিট সময় মৌন হৈ বহি থাকক। পৰিৱেশটোক পাৰ্যমানে সহজ কৰিবলৈ চেষ্টা কৰক। যি কামেই নকৰক কিয় অতি সন্তৰ্পণে লাহে কৰক। হুৰমূৰকৈ কৰি সোনকালে আজৰি হোৱাৰ মানসিকতা পৰিহাৰ কৰক। এনে সময়ত আপোনাৰ সুবিধা হ'লে ভাল লগা গান এটি শুনাৰ চেষ্টা কৰক, কিয়নো মিউজিক ইজ দি মেডিচিন অফ মাইণ্ড, অৰ্থাৎ সংগীত হ'ল মগজুৰ পথ্য। কথাষাৰ কিন্তু একেবাৰে অতিৰঞ্জিত নহয়। সংগীতৰ মহিমা অপাৰ। জীৱনৰ অতি বেদনাবিধুৰ ক্ষণতো সংগীতৰ নিৰ্যাস আকণ্ঠ পান কৰি পাহৰিব পাৰি দুখৰ আতিশয্য। সংগীতৰ অমিয়া সুধা পান কৰি ধুই নিকা কৰিব পাৰি হৃদয়ৰ কলুষতা। এই পথ্য কেৱল মানসিক ক্ষেত্ৰতে প্ৰযোজ্য নহয়, বৰঞ্চ দৈহিক পীড়া, বিষ বেদনাটো ই সমানেই প্ৰযোজ্য। এটি সুন্দৰ মন পৰখা গীতে মনৰ উদ্বেগ তথা হতাশা বহু পৰিমাণে নোহোৱা কৰি দিব পাৰে। শাৰীৰিক আৰু মানসিক দুয়ো দিশতে সংগীতৰ যাদুকৰী প্ৰভাৱ বিদ্যমান। তদুপৰি টেনচনৰ পৰা হাত সাৰিবলৈ আপুনি কোনো ধৰণৰ অনুষ্ঠান নাইবা পাৰ্টি আদিতো ভাগ ল'ব পাৰে। ইয়াৰ বাবে আপোনাৰ আন্তৰিক প্ৰচেষ্টা একান্তই প্ৰয়োজন। সুন্দৰকৈ কথা ক'ব পৰাটোও এটা কলা। সুন্দৰকৈ কথা ক'বলৈ চেষ্টা কৰক। প্ৰয়োজন সাপেক্ষে ইয়াৰ বাবে অনুশীলন আদিও কৰিব পাৰে। টেনচনৰ পৰা মুক্তি পোৱাৰ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ'ল বিশ্ৰাম, অৰ্থাৎ ৰিলেক্সন। বিশ্ৰামে দেহ মনলৈ অনাবিল প্ৰশান্তি আনিব পাৰে। আচলতে শৰীৰটোক টেনচন অৱস্থাৰ পৰা শিথিল আৰু আৰামদায়ক অৱস্থালৈ ঘূৰাই অনাটোৱেই হ'ল বিশ্ৰাম। কাউন্সেলিঙৰ দ্বাৰাও ৰিলেক্সনৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কেতবোৰ বিষয় নিয়মিতভাৱে অভ্যাস কৰিব পাৰি। 20 মিনিটৰ পৰা প্ৰায় 30 মিনিট পৰ্যন্ত কোনো এক শান্ত পৰিৱেশত আৰামদায়ক পৰিৱেশত বহি নাইবা শুই পাৰ কৰাৰ চেষ্টা কৰক। দুচকু বন্ধ ৰাখিব এনে মুহূৰ্তত। ইয়াৰ ফলত শৰীৰৰ সকলো মাংসপেশী সক্ৰিয় হৈ উঠিব, অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত শিথিল হৈ পৰিব। এনে অভ্যাস গঢ়ি তোলক। ই আপোনাক ভাল টোপনি অহাত সহায় কৰিব। লগতে জনবহুল পৰিৱেশতো আপুনি অস্বস্তি অনুভৱ নকৰিব। মনত ভাল ৰিলেক্সন কিন্তু একেদিনাই সম্ভৱ নহয়।
ইয়াক পুনৰ পুনৰ অনুশীলনৰ দ্বাৰাহে আয়ত্তলৈ আনিব পৰা যায়। এই কাম মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয় এই ভাবি নিষ্ক্ৰিয় হৈ বহি নাথাকিব। একোবাৰ পালন কৰিব পাৰিলেই ৰিলেক্সেশ্যন প্ৰকৃত আনন্দ অনুভৱ কৰিব পাৰিব। মনত ৰাখিব, দৈনিক কাম কাজত মানুহে এনেও বিশ্ৰাম বিচাৰে। সেই বিশ্ৰামৰ প্ৰয়োজন হয় মানুহজনক পিছৰ সময়ছোৱাত ভালদৰে কাম কৰাৰ ক্ষেত্ৰত শক্তি দিয়াৰ বাবে। আপোনাৰ মনটোকো পৰ্যাপ্ত বিশ্ৰাম দিলে আপোনাৰ মনৰ পৰা অৱসাদ দূৰ হ'ব। এইদৰে হতাশা বা ডিপ্ৰেশ্যন বা মানসিক উদ্বেগৰ বিৰুদ্ধে চলোৱা যুঁজখনত আপুনি জয়লাভ কৰিবলৈ সক্ষম হ'ব। টেনশ্যন যিহেতু নিজে কোনো ৰোগ নহয়, সেয়েহে ইয়াৰ কোনো নিৰ্দিষ্ট পথ্যও নাই। দীৰ্ঘদিনীয়া টেনশ্যনে কেতবোৰ জটিল ৰোগৰ জন্ম দিয়ে, য'ত চিকিৎসকৰ দ্বাৰা নানা চিকিৎসা লৈ ৰোগমুক্ত হ'ব পৰা নাযায়। এনে বহু লোক ওলাব যিয়ে চিকিৎসকৰ পাছে পাছে ৰোগৰ নিৰাময়ৰ আশাতে দৌৰি ফুৰে, কিন্তু ৰোগ নিৰাময় নহয়হে নহয়। বহু লোকে অতি আক্ষেপেৰে কোৱা শুনা যায় যে চিকিৎসা কৰিলোঁ কিন্তু আৰোগ্য নহ'লোঁ। এনে বহু ৰোগীৰে প্ৰকৃততে ৰোগৰ প্ৰকৃত কাৰণ চিনাক্ত কৰিব নোৱাৰাৰ বাবে চিকিৎসা বিফল হয় বাৰে বাৰে। এনেবোৰ ৰোগৰ আঁৰতো কিন্তু টেনশ্যনৰ কথাটো বিশেষভাৱে জড়িত হৈ থাকে। অতিমাত্ৰা টেনশ্যনৰ পৰাই পেট চলা পৰ্যন্ত হয়। কিন্তু এনেবোৰ ক্ষেত্ৰত ৰোগীয়ে মানসিক অৱস্থাৰ কথা খোলাখুলিকৈ ব্যক্ত নকৰিলে ৰোগৰ প্ৰকৃত চিকিৎসা নোহোৱাটোৱে স্বাভাৱিক। এনে ক্ষেত্ৰত আমি মনোৰোগ বিশেষজ্ঞৰ ওচৰ চপাটো নিতান্তই প্ৰয়োজন। অন্যথা টেনশ্যনজনিত ৰোগত ভুগিয়েই জীৱনটো কটাব লাগিব। সেয়েহে নিজকে ভালদৰে নিজেই নিৰীক্ষণ কৰি আগবাঢ়ক। যিমানেই সবল মনৰ মানুহ নহওক কিয়, মানসিক চাপ উদ্বেগ আদিৰ পৰা হাত সাৰি থকা খুবেই কঠিন। প্ৰত্যেকেই টেনশ্যনৰ চিকাৰ হৈছে, কিন্তু টেনশ্যনৰ হাতোৰাত আপোনাৰ জীৱনটোক বিপৰ্যয়ৰ মাজলৈ ঠেলি নিদিব। আচলতে আমাৰ জীৱনত দৈনন্দিন ঘটি থকা কথা কাণ্ড বা ঘটনাৰাজিক আমি সহজভাৱে ল'ব পাৰিলে, অৰ্থাৎ ঋণাত্মক ভাৱধাৰা মনৰ পৰা দূৰ কৰি যোগাত্মক ধ্যান ধাৰণাত থিতাপি দিলে বহু সমস্যাৰে সমাধান সূত্ৰ ওলাই পৰে। কেৱল পোৱাৰ মাজৰেই নহয়, হেৰুৱাইও জীৱনৰ প্ৰকৃত সোৱাদ ল'ব পাৰি। পিছে বাস্তৱ জীৱনতো কিমানজনে ত্যাগ কৰি মহান হ'ব খোজে নহয় জানো? আধুনিক দৃষ্টিভংগীৰে চালে দেখা যায় যে কেতবোৰ কথাৰ বিষয়ে মানুহে কম আগ্ৰহ দেখুওৱা হৈছে। বাটে ঘাটে মাৰপিট লাগি থাকিলেও বেছিভাগ মানুহে মন কাণ নিদিয়াৰ কাৰণ হৈছে অতিৰিক্ত চিন্তাৰ বোজা এটা এৰি চলা। এনেধৰণে ব্যক্তিকেন্দ্ৰিক ভাৱনাৰে আপুনি টেনশ্যন এটা দূৰ কৰিব পাৰিব ঠিকেই, কিন্তু মানুহৰ সামাজিক গুৰুত্ব এনেবোৰ কথাই লাঘৱ কৰে বুলি ভবাৰ থল নাইনে? বস্তুত টেনশ্যন বা উদ্বেগ হ'ল আপোনাৰ ব্যক্তিগত বিষয়। গতিকে ই যিহেতু আপোনাকে ক্ষতি কৰিব, সেয়েহে আপুনি টেনশ্যনক দূৰত ৰখাৰ চেষ্টা নিজাববীয়াকৈ চলাব লাগিব। নিৰুদ্বেগভাৱে এটা সুন্দৰ জীৱন কটাবলৈ আপোনাক পৰ্যাপ্ত বিশ্ৰাম, ধ্যান, পৰিমিত শ্ৰম, নিয়মীয়া শৰীৰ চৰ্চা, সুষম খাদ্য, সুখৰ সংসাৰ আদিও বহুখিনি অৱদান আগবঢ়ায়। নিজে টেনশ্যনৰ কবলত নপৰিবলৈ প্ৰথমে আপুনি নিজক টেনশ্যনমুক্ত হৈ থাকিবলৈ শিকাওক। তাৰপিছত ঘৰখনৰ সদস্যসকলক শিকাওক। দেখিব ঘৰৰ টেনশ্যনখিনি নাথাকিলেও আপোনাৰ বহুখিনি দুশ্চিন্তা নোহোৱা হৈছে।